আৰু ঘপকে আজি এটা প্লেনিং হ'ল লগৰ ছোৱালী কেইজনীৰ চ' আজি ক'ত যাম কেনেকৈ যাম গোটেইখিনি চাই থাকক ব্লগটো শেষলৈ আৰু ঠিক আছে এতিয়া মই ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ক'ত যাম সকলোখিনি গম পাব ব্লগটো শেষলৈ চাব বাই বাই তো এতিয়া মই ৰেডি হৈ আহোঁ তাৰপিছত দেখাই ৰেডি হৈ গ'লোঁ ইয়ে চেম তোৰ চাওঁ তোৰ আৰু মোৰতো চেম চেমে হৈছে অলপ আৰু আমি এতিয়া যাম ক'লৈ আৰু লগৰ দুজনী যাব চ' এতিয়া তাইৰ ঘৰলৈ যাওঁ পোৱা নাই আমি এতিয়া তাই আহি পালে যাম আৰু তাই ৰখি আছে সিফালে ফাইনেলি তুমি কিমান দেৰি কৰিছা হা তোমাৰ কাৰণে আমি ইমান টাইম ৰখি আছো নে ব'লা এতিয়া যাওঁ আমি ৰখি আছো আমি ৰখি আছো এতিয়া গাড়ী পাৰ্কিং কৰিলোঁ হ'বনে আজি এয়া চুপাৰী খাম এতিয়া চুপাৰী দিছে প্ৰিয়ংকাই খাব শুনিবলে আজৰি হ'বানে শুন আৰু আমি এতিয়া আহি পালোঁ জেগাখিনি দেখিতো ধৰিব পাৰিছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এক্সপো হৈ আছে চ' তাতে আহি পালোঁ আৰু এতিয়া আমি টিকেট কাটিব লাগিব টিকেট হৈছে 30 rupees এয়া 30 চ' এতিয়া আমি টিকেট কাটিম তাৰপিছত ভিতৰত সোমাই দেখি আছোঁ এয়া আমি এতিয়া সোমাম এইটো টিকেট আৰু এয়া ফাইনেলি আমি আহিম শুনিবলে আজৰি হ'বানে শুন লৈ যাম তোক আনে দেখা মোৰ পৃথিৱী কৰিবলে আমনি জীৱ জুৰি লৈ যোৱা হৃদয়ত হে মুলি আবেলি মানে বেছি ধুনীয়া লাগিছে কেনেকুৱা কোৱা কেনেকুৱা লাগিছে এইটো ময়ে সজাই গৈছিলোঁ এই উপহাৰ আগত ভাল লাগিছে ন এইটো কাম যে কৰা মই জানো থেংক ইউ তুমিয়ে ভাল একমাত্ৰ মোৰ ছাপৰ্টাৰ ইহঁত এনেই আৰু বলকচোন আমি এতিয়া ভিতৰলৈ যাওঁ ভিতৰত কি আছে সকলোখিনি চাই লওঁ 29 অক্টোবৰৰ পৰা 22 নৱেম্বৰলৈ আহিব খোজে যদি আহিব পাৰে যাওঁ তোমাৰ কেমেৰা ভালে দিয়ক মোৰ বেয়াই আৰু কেইটামান দিনৰ পিছতে এই এক্সপো অন্ত হ'ব এটি সুন্দৰ পৰিৱেশ সুন্দৰ আলোকসজ্জ আৰু
দিয়া তাজমহলৰ পৰা যাওঁ আমি বহুত তাজমহল এতিয়া চালোৱে গোটেইখিনি চাই পেলাই সিহঁতে কিবা ল'ব বোলে তো লৈ লওঁ আৰু যদি আপোনালোকৰ কোনোবা আহিব খোজে আহিব পাৰে 22 নৱেম্বৰলৈ আছে চ' আহিব মোক দিয়া নাই ফোন কেনেকুৱা লাগিছে কোৱা চাইকেল ভাল লাগিছে কেনেকুৱা লাগিছে চাই পেলাই বহুত ভাল লাগিছে এই চব মানে ডেক'ৰেশ্যনবোৰ ময়ে কৰা গম পাইছা আইডিয়া কোনে দিছে আইডিয়াটো অলপ তোমাৰ আছে ইঞ্জিনিয়াৰ আৰু এই মানে এনেই চাব তো কোনোবা যদি ভাবিছে যদি সেইটো পেণ্টটো পিন্ধি চালে গম পালে হয় পেনটো বেয়া ভাল লাগছে মানে এইটো পেনে ভাল লাগছে মানে চব পেণ্টটোৰ কাৰণ দিছে এইখনৰ লগত এইটো গিফ্টটো দেখাই দিয়া এইটো গিফ্টৰ পে'মেণ্ট কৰিব টিম্পি আমাক জোৰ দিয়া আমাকতো দিয়া আমিওতো মানুহ ন তোমাৰ ফিলিং কেনেকুৱা ডিম্পিয়ে তোমাক গিফ্ট দিছে ডিম্পি তোমাক গিফ্ট দিছে কেনেকুৱা লাগিছে কৈ দিয়া ডিম্পি থেংকছ এটা কৈ দিয়া পে'মেণ্ট কৰি আছে ডিম্পি তোমাক মই পাপৰি চাট খুৱাই দিম বাহিৰত 60 ৰুপিজৰ শুনিবলে আজৰি হবানে শুন ফটো উঠি তাত পোৱা নাই এই দুইটাই কিবা কাজিয়া কৰি এটা আহি আছে ৰোমেন্স কৰি সৰি মোৰ ভুল হ'ল মানে কোৱা ৰোমেন্স কৰি এইকেইটা আহি আছে এই নহয় বৰ লাগি গৈছে মোক ভালকে নুঠাই কিন্তু মানে সিহঁতে ঠিকছে ফটো উঠি আছে কেমেৰামেন গাইছ এয়া চাওক মৰম এইবোৰ এয়া চাওক এইয়া এইটো মডেল এইটো কেমেৰামেন কিন্তু আমাক হ'লে নুঠায় যিকেইখন উঠাইছে মুখ ব্লাৰ বেকগ্ৰাউণ্ড একদম ফ'কাছত যি উঠাইছে ক'ব নোৱাৰোঁ আৰু এয়া আমাৰ হৈ গ'ল আমি এতিয়া ওলালোঁ আমি এতিয়া ঘৰলৈ যাম ন কিবা এটা খাই পেলাই যাম আৰু চিধা সেইটো খুৱাব কোনটো খুৱাবি ডিম্পিয়ে খুৱাব চাগে আমি এতিয়া খাওঁ তাৰপিছত এটা চাই খাম সেইটো কাৰণে আমি চাৰিটাই ভাল আৰু এখন আজি শিখাই বহুত এটা ডাঙৰ গাড়ীত যিয়ে জামৰ মাজতে টকা আহিছে গাড়ীখন যেতিয়া আগুৱাই আহি নাযায় আমাক মাৰি নেপেলাই মানে দুইখন গাড়ী এনেকুৱা আমাৰ এইখন গাড়ীখন অটো এখন আছে বেছি নাই তুমি এক্সপ্লেইন কৰা এই দুখন ট্ৰাক হয় বহুত ডাঙৰ এই দীঘল ট্ৰাকখন এইখন বেলেগ ট্ৰাক তাৰপিছত এইখন আমাৰ গাড়ী তাৰপিছত আমি এনেকৈ ভাবি আছোঁ যাওঁ নে নাযাওঁ যদি এনেকৈ গ্লাছখনত টক 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 কৰি এনেকৈ আমি পাৰ হৈ গুচি গ'ল মই এনেকৈ বজাই আহিছোঁ এইখিনিতে বজাই মই এনেকৈ বজাই আহিছোঁ এনেকৈ আহিছোঁ মই আজি শিকাৰ কাৰণে তাক লেপ হ'ব লাগে এই নিদিলে চাই কি বেয়া বহুত বেয়া গম পাইছে এই চেলফি দে দেখা তাৰ লগত দেখা দিয়া
আহিছোঁ আমি আছোঁ এতিয়া বৈভৱী ফেমিলি ৰেষ্টুৰেণ্ট IIT গেটৰ ওচৰত আমি আছোঁ IIT গেটৰ ওচৰতে ফেচবুকত আপলোড দিম আমি খোৱাখিনি দেখাম আমি খোৱাখিনি ফেচবুকত আপলোড দি দিম লিঅ' এক্সপো দি দিম আমি এতিয়া খাওঁ অৰ্ডাৰ দিছোঁ অৰ্ডাৰটো আহি লওক তাৰপিছত দেখাই আছোঁ বাই বাই আলু খোৱা হেঁপাহৰ পহু সপোন নজনাকে হবাগে আনৰা পোন খাদ্য আহি গ'ল আমি এতিয়া খাওঁ আলু খোৱা হেঁপাহৰ পহু সপোন নজনাকে হবাগে আনৰা পোন উভতি চালে ফুলটো এবাৰ আদৰোৱা বাটে পাবা মোৰ প্ৰতিভা ৰৈ যোৱা হৃদয়ত হেঙুলি আবেলি খোৱা হৈ গ'ল এতিয়া আমি যা বেক কামুৰি দিছে মোক খুব তেৰিয়ে কামুৰি দিছে এইটো কোন কোন এইটো কোন কোন এইটো কোন এইটো কোন আলহী মাতি হ'লে চিকেন বনাব দিছে চিকেন বনাইছে তাইনে লাইৰি দিছ ময়ে বনাইছোঁ কি চিকেন বনাব দিছে আলহী মাতি হ'লে ভিডিঅ' ইমানেই আছিল আহি ফালে আৰু খালি ভিডিঅ' বনোৱা নহ'ল গাটো বেয়া আছিল মনাহঁতৰ তাতে থাকিলোঁ থাকি পেলাই সিদিনা ভিডিঅ' নকৰিলোঁ মাংস বনোৱাৰ পিছৰ পৰা গাও খুব বেয়া এতিয়াও ভাল পোৱাই নাই ইমান এটা চৰ্দি আৰু গলবিট টনচিল এনেকৈ হৈ আছে মাতটো ধৰিব পাৰিছে 22 নৱেম্বৰলৈ আছে যদি আপোনালোক কোনোবা যাব বিচাৰে যাব পাৰে লখৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হৈ আছে আৰু যাব সকলোৱে ভাল পাব চাই আজিৰ ভিডিঅ'টো ইমানেই আছিল তো মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ বাই বাই গাইজ